নমস্কাৰ বন্ধুসকল, পুনৰ এটি সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল অনুসন্ধানী মনলৈ। আজি আমি আপোনালোকক লৈ যাম ধলিৰ বৰুৱাজান বাগানলৈ। অসম প্ৰকৃতিৰ লীলা কেন্দ্ৰ। প্ৰকৃতিৰ ৰূপ মাধুৰ্যই মানুহৰ সৌন্দৰ্য পিপাসু মনক অহোৰাত্ৰি আহ্বান জনাই সুন্দৰৰ সৌন্দৰ্য ৰাজ্যলৈ। প্ৰতি ঋতুৰ আগমনে নৱ নৱ সৌন্দৰ্যৰ ৰূপ মাধুৰী অসমৰ প্ৰকৃতিৰ বুকুত ফুলাই তুলি অসমীক নৱ নৱ কাচোনেৰে কাচি বিনন্দীয়া কৰি তোলে। অনুভূতি জাগ্ৰত হয়, ভাৱৰ হিলদোলে, দিগন্তৰ সীমা বিচাৰি উধাও হয় সৌন্দৰ্যৰ ৰাজ্যৰ সন্ধানত। তাতেই প্ৰাকৃতিক বৈচিত্ৰ্যৰ সাৰ্থকতা। সুন্দৰৰ অলৌকিক মহিমাৰ ছন্দময় পৰশত গছে গছে লতাই লতাই সৌন্দৰ্যদীপ্ত কুসুমৰ প্ৰস্ফুটিত ৰূপচত্তাই প্ৰকৃতিৰ বুকুত সুন্দৰৰ সৌন্দৰ্যৰ জ্যোতিৰ্ময় মেলা পাতি প্ৰকৃতিৰ লাস্যময়ী ৰূপৰ মাধুৰ্যই মানুহৰ মনোৰাজ্যত আলোড়নৰ সৃষ্টি কৰে। মানুহৰ মন নাচি উঠে। অসমৰ সৌন্দৰ্যৰ মাধুৰীৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে চাহপাত। এটিকলি দুটি পাতৰ সেই চাহপাত যেন অসমীয়াৰ গাত লৈ থকা এখনি সেউজীয়া চাদৰহে। গতিকে আজিলৈ জৱনিকা পেলাইছোঁ। ইজনে সিজনৰ মাজত মিলা প্ৰীতিৰ হেতু গঢ়ি লওক, হাই কাজিয়াৰ পৰা আঁতৰি ইজনে সিজনক সহায়ৰ হাত আগবঢ়াওক। তাৰোপৰি ক'ভিডৰ সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰি আজিলৈ বাই বাই। আমি পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ এটি সুন্দৰ ভিডিঅ' লৈ। গতিকে সেই ভিডিঅ'টো চাবলৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পাইছে বা এনজয় কৰিব পাৰিছে তেতিয়াহ'লে এটা লাইক কৰক।